Hey guys, এফালে দরজা খিড়কি মাৰি মই যাবলৈ ওলালো। ইন্টাৰভিউ দিবলৈ যাওঁ। কি ইন্টাৰভিউ দিম মই নাজানো, জীৱনত প্ৰথম ইন্টাৰভিউ দিবলৈ যাম। নহয়, জীৱনত সফলতা পাবলৈ প্ৰথম ইন্টাৰভিউ দিম আজি। 23 বছৰ 24 বছৰ বয়স। যিহেতু মোক আগদিনাখন কৈছিলে যে 12টা বজাত তাত পোৱাকৈ আহিবলৈ, কিন্তু পাছত তেওঁ টেক্সট কৰিলে যে মই পোৱাৰ পাছত 2:30 বজাত আহিবলৈ ক'লে। উপায় নাই, ৰখি আছিলোঁ। অকলে বহি আছোঁ, মনে লাগিছে। উপায়তো নাই। ফাইনেলি আৰু এটা খাবলৈ আহে। ওচৰতে ৰেষ্টুৰেণ্ট আছে, তাতে খাবলৈ আহি বহুত দেৰি পঢ়াৰ পাছত এইফালে মই ইণ্টাৰভিউলৈ বুলি বাট ল'লোঁ। 2 ঘণ্টা ইণ্টাৰভিউত বহাৰ পাছত এইফালে মই খাবলৈ ইণ্টাৰভিউ দি মেলি ইমানে ভোক লাগিলে, খাব এতিয়া খাবলৈ হিন্দী ফালি থৈ আহিছে একদম। কিন্তু ইংলিছটো মানে ফাটি যায় ন, নাপাম বুলি নক'লো।